হাই ফ্ৰেণ্ডছ, আমি আজি বিশেষ কাৰণ এটাত মন্দিৰলৈ আহিছোঁ। বলক আমি মন্দিৰলৈ যাই লওঁ, তাৰপিছত আপোনালোকে গোটেই ভিডিঅ'টো দেখা পাব। বলক কিহৰ কাৰণে মন্দিৰলৈ যাম। আহি আমি মন্দিৰ পালোঁ। এইটো মন্দিৰৰ গেট, পিংগলেশ্বৰ দেৱালয়। আমি ভিতৰলৈকে যাই লওঁ, তাৰপিছত গোটেইখিনি আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো মানে আমি শিকিহে আছোঁ, মানে ব্লগ বনাবৰ কাৰণে। চ' আমি চাই লওঁ এইটো কিমান দূৰ পাৰোঁ বনাবৰ কাৰণে। ধন্যবাদ। গাড়ীখন আমি পাৰ কৰি লওঁ, তাৰপিছত আমি চিধাই মন্দিৰৰ ভিতৰলৈ গুচি যাম। আৰু এয়া মন্দিৰৰ ভিতৰত আমি ধূপ পাইছোঁ। বেলেগ নাই, মোৰ মানে নতুন গাড়ীখন পূজা কৰিব কাৰণে আহিছোঁ। আৰু আমাৰ দেৱে পূজা আৰম্ভ কৰি দিলে, আৰু আমাৰ পূজা চলি আছে গাড়ীখনৰ কাৰণে। আৰু পূজা শেষ হোৱাৰ লগে লগে আমাৰ ভিডিঅ'টো সমাপ্ত হ'ব। আৰু আপোনালোকে ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।